হাই ফ্ৰেণ্ডছ, দেৱশ্ৰীজ কিচেন চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। আহকচোন আজি ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আমাক লাগিব পিঁয়াজ এটা, জলকীয়া 4টা, বগা সৰিয়হখিনি বটি উলিয়াইছোঁ আৰু নহৰুৰ পেষ্ট। এয়া ভেন্দি মই টুকুৰা টুকুৰকৈ কাটি উলিয়াইছোঁ। ভেন্দিখিনি আগত ভালকৈ ধুই ল'ব, তাৰপিছত টুকুৰা টুকুৰকৈ কাটিব। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ আৰু জলকীয়াখিনি দি লৈছোঁ। এইখিনি ৰংচোৱা নোহোৱালৈকে অলপ ভাজি থাকিম। এতিয়া নহৰুৰ পেষ্টখিনি দি লৈছোঁ। এইখিনি 1-2 মিনিটমান অলপ ভাজিব লাগিব। ভেন্দিখিনি দি লৈছোঁ। এইখিনি বা ভালকৈ মিলাই ল'ম। এতিয়া প্ৰয়োজন অনুসৰি অকণমান নিমখ আৰু হালধি দি ল'ম। একেবাৰে সহজ পদ্ধতিত ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকেও এনেকৈ বনাই খাবচোন, আশা কৰোঁ ভাল পাব। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো অল কৰি দিব। তেতিয়া আমাৰ প্ৰত্যেকটো নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। ভেন্দিখিনি অলপ ৰংচোৱা হৈ পৰিছে আৰু ইয়াৰ পিছলখিনিও নাইকিয়া হ'ল। এতিয়া ইয়াত বটা সৰিয়হখিনি দি ল'ম। সৰিয়হখিনিত অলপমান পানী লৈ এইখিনি দি ল'ম আৰু অকণমান পানী দি এইখিনি ভালকৈ মিক্স কৰি ল'ম। সৰিয়হৰ সৈতে ভেন্দিৰ চচ্চড়ি আমাৰ ৰেডি হৈ গ'ল। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।